বাপ্পা ঐ ইমান সহজ বুলি ভাবাই নাছিলো। যাওবাৰ তিনিকেইটাৰ বৰ্গ ওলোৱাৰ পিছত মনটো কিবা বাঢ়ি গৈছে। কিবা চাবচোন আমি আৰু কেইটামান বেলেগ বেলেগ নম্বৰ ল'ব বিচাৰিছো। এই নম্বৰ কেইটা লোৱাৰ আগে আগে তেনেহ'লে আমি কি কি কৰিব পাৰো সেইটো কথা একবাৰ চাই যাওঁ। সেইকেইটা আমি ইয়াতে চাই যাম আৰু আমি এইটো প্ৰথমতে শ্লাইড শ্ব' কৰি লৈছো। শ্লাইড শ্ব' কৰি আচ্ছা ইয়াতে আমি দেখা পাইছো এনে ধৰণৰ নম্বৰ আমি কেইটামান আমি নম্বৰৰ বৰ্গ আজি ওলাম। আৰু এইকেইটা নম্বৰৰ বৰ্গ ওলোৱাৰ পিছত আপোনালোকে নিজে নিজে অনুমান কৰিব পাৰিব যে মানে ইমান সহজ হৈছে, সপোন সপোন হেন লগা আনিছে। এইটো চাওচোন চাওক, এতে তলত আমি কি কি কৰিব লাগে সেই কথাখিনি লিখি থৈ দিছো। সেইখিনিৰ আমি এতিয়া এই নম্বৰ কেইটা আমি কেনেকে কেনেকে কৰো সেইখিনি আমি প্ৰেক্টিকেলি ইয়াতে দেখুৱাব বিচাৰিছো। এইখিনি আপোনালোকে তেনেহ'লে চাই ল'ব। আমি নেক্সট শ্লাইডখনলৈকে গুচি গৈছো। আমি এইটো কি কৰিম, প্ৰথমতে 2 স্কোয়াৰ মানে যে 4 এইটো কথা আমি মনত পেলাম। আৰু যদি কোনোবাৰ মনত নাই তেনেহ'লে সেইটো আপোনালোকে ক্যালকুলেটৰ মাৰি কৰি চাব। আৰু মনত নহব বুলি ক'লে এইটো কথা মানিবাও দিগদাৰ। এতিয়া আমি নম্বৰ কেইটামান লৈছো। এতিয়া প্ৰথমতে 32 স্কোয়াৰ ল'ব বিচাৰিছো। তাৰপিছত আৰু ধৰক 332 স্কোয়াৰ ল'ব বিচাৰিছো। তাৰপিছত 3332 স্কোয়াৰ ল'ব বিচাৰিছো। তাৰপিছত 33332 স্কোয়াৰ ল'ব বিচাৰিছো। তাৰপিছত 33332 স্কোয়াৰ ল'ব বিচাৰিছো। আমি তেনেহ'লে এইটো কৰোঁতে কি কৰিম, এতে এই যে আমি 2 স্কোয়াৰ মানে 4 বুলি লিখি লৈছো, তেনেহ'লে এইটো 4 টো এতে প্ৰথমতে বহাই ললো। এই 4 টো প্ৰথমতে বহাৰ পিছত এতে 3 কেইটা আছে, 3 এটা আছে। গতিকে 1 জোৰ 1 আৰু 2 একেলগে লৈ আহিছো আৰু তাৰে মাজৰ এটা বঢ়িয়াকে 0 বহাই দিছো। এইটো ইয়াৰে উত্তৰ পাই গেলো। তেনেহ'লে এবাৰ আমি 3 আৰু এটা বাঢ়াই লৈছো। এবাৰ 3 যদি এটা বাঢ়াই ললো তেনেহ'লে 4 টো এটা লিখলোৱে আৰু 3 বাঢ়াই লৈছো মানে 3 বাৰ কেইটা হৈছে, 3 বাৰ দুটা হৈছে। দুটা 3 মানে 2 জোৰ 1 1 2 জোৰ 1 2 1 2 আমি লৈ আহিম। মানে কেনেকে লিখিম 1 1 2 1 1 2 2 ললো আৰু তাৰে মাজত আমি 0 এটা বহাই দিলো। আৰু তাৰ পিছত আমি কি কৰিম, এবাৰ যদি 3টা 3 কৰো এবাৰ তেনেহ'লে গমে পাইছে 4 টো আহিলে আৰু তাৰ পিছত 3টা 3ৰ কাৰণে 3টা 1 আৰু 3টা 2 লৈ আহিলো। 3টা 1 3টা 2 আনিলো। তাৰ পিছত মাজত শূন্য এটা বহাই, মাজত শূন্যটো বহাই দিয়াৰ লগে লগে আমি ইয়াৰ স্কোয়াৰটো পাই গলো। এবাৰ তেনেহ'লে 3 আৰু এটা বাঢ়াই দিছো। 3 4টা যদি হয়তো কি কৰিব লাগিব, আৰটো বুজাই থাকিব লগা হয় নে নিজে নিজে কৰিব পৰা হৈয়ে গেল। মানে ইমান সহজ, এইটো কিবা সপন সপন হেন লগা হনাই না। তেনেহ'লে এইবাৰ এই আৰু এটা 3 বাঢ়াই দিছো। এই 3টো বাঢ়াই দিলে এটা তাৰ স্কোয়াৰ কিমান হ'ব, এইটো এটা আপোনালোকে কি কৰিব, সেইটো কৰাৰ কাৰণে এতে আমি এইটো কৰাৰ কাৰণে আপোনালোকে এতে কি কৰি ল'ব, প্ৰথমতে সাবস্ক্ৰাইব কৰি ল'ব। আৰু সাবস্ক্ৰাইব কৰি লৈ উঠি এতে এটা এই এনেহেন ধৰণৰ এটা বেল আহিব। বেলটো মানে এইটো নটিফিকেশন হেৰি থাকিব, এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেহেন নতুন কিবা যদি আহিছে তেনেহ'লে দেখা হ'ব। আৰু লগতে কি কৰিব, এই এইটো যদি ভাল লাগিছে তেনেহ'লে তাতে ভাল লগা বুলি কমেন্ট কৰি দিব। এনেহেন চিম্বল এটা থাকিব, কমেন্ট কৰি দিব। আৰু ভাল লাগিলে বেলেগৰ তাতে শ্বেয়াৰ কৰি দিব। আৰু ভাল লগাৰ এটা ইয়াতে কি কৰি দিব, এইটো লাইক এটা কৰি দিব। আৰু তাৰ পিছত আপোনালোকে এইটো কিমান হ'ব সেইটো কথা আপোনালোকে নিজে নিজে চেষ্টা কৰি ল'ব। ধন্যবাদ। আমি তেনেহ'লে এইখিনিতে এইটো আমি বন্ধ কৰিছো আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ' বিলাকো আপোনালোকে চাই থাকব বুলি আমি আশা কৰিছো। ধন্যবাদ।